নমস্কাৰ, মই হৰিতাই পুনৰ এটা নতুন ইউটিউব ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি জলকীয়াৰ আচাৰৰ ভিডিঅ' কৰিম। অকণমান বেলেগ পদ্ধতিৰে মই জলকীয়াৰ আচাৰ কৰিম বুলি ভাবিছোঁ। এয়া কেঁচা জলকীয়া কুটি লৈছোঁ, এইফালে আছে নেমু টেঙা আৰু এইফালে আছে আদা বটা। এতিয়া মই কৰিবলৈ লওঁ। এয়া আগে কেৰাহীখন পাতি জলকীয়াখিনি অকণমান ভাজি লওঁ। খুব বেছি সময় ভাজিব নালাগে, অলপমান পানীটো মৰিলে হ'ল। ইয়াৰ কেঁচা জলকীয়াত পানী হৈ থাকে নহয়, অকণমান শুকান হ'লে হৈ যাব। মোৰ জলকীয়াখিনি অকণমান শুকালে, কেইবাদিনো আগতে আনি থৈছিলোঁ, আজি কৰিব লৈছোঁ। কেঁচা জলকীয়া হ'লে অকণমান বেছি সময় ভাজিব লাগিব। এইফালে কেৰাহীখন পুনৰ জুইৰ ওপৰত বহাই ল'লোঁ। ইয়াতে তেল দিলোঁ, ফোৰণ দিলোঁ। আজি আচাৰটো এইকাৰণে অলপমান বেলেগ হ'ব, কাৰণ ইয়াতে বেলেগ মছলা নাথাকে, কেৱল ফোৰণ আৰু আদা বটি লোৱা আছে, এই দুবিধেই মছলা। তেলখিনি ধুনীয়াকৈ গৰম হোৱাত এনেকৈ নমাই আনি মাটিত জলকীয়াখিনি দি ল'লোঁ। আৰু এয়া জলকীয়াখিনি অকণমান ঠাণ্ডা হোৱাৰ লগে লগে ইয়াতে নেমু টেঙাৰ ৰসখিনি দি দিলোঁ। এয়া মোৰ জলকীয়াৰ আচাৰ হৈ গ'ল। আপোনালোকে ইয়াতে ভিনেগাৰ দি থব পাৰে, মোৰ আজি ভিনেগাৰ নাই, সেইবাবে দি দেখুৱাব নোৱাৰিলোঁ। কেঁচা জলকীয়াৰ আচাৰ, কোনো ধৰণৰ মছলা দিয়া নাই ইয়াতে, কেৱল আদা আৰু ফোৰণ দিছোঁ আৰু জলকীয়া।